নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমাৰ চাওঁতে বছৰেকীয়া পৰীক্ষাও ওচৰ চাপিলেহি আজি তৃতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাৰ এখন প্ৰশ্নপত্ৰ আগবঢ়াব বিচাৰিছোঁ ইতিমধ্যে তৃতীয় শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব সংস্কৃত বিষয় আছে 22 তাৰিখে ৰুটিনো আমাৰ মাজলৈ আহিলে গতিকে আজিৰ পৰা তোমালোকক মই প্ৰশ্নপত্ৰসমূহ আগবঢ়াই যাম তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু চেনেলটোত যদি নতুন এবাৰ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'বা বাৰ্ষিক পৰীক্ষা আজি আগবঢ়াইছোঁ 2019 চনৰ প্ৰশ্নখন ক্ৰমাগতভাৱে বিভিন্ন চনৰ প্ৰশ্ন আগবঢ়াম বিষয় হে সংস্কৃতম কক্ষা তৃতীয় প্ৰথমতে দিয়া আছে সুভাষিতানি ইতি পাঠ্যস্য দ্বিতীয় শ্লোকম কণ্ঠস্থং লিখত সুভাষিতানিৰ দ্বিতীয় পাঠটো দ্বিতীয় শ্লোকটো এবাৰ লিখিবৰ কাৰণে আহিছে গতিকে নিৰ্দিষ্ট কৰি কেতিয়াবা দ্বিতীয় কেতিয়াবা তৃতীয় এনে ধৰণে দিয়ে তোমালোকে মুখস্থ কৰোঁতে ক্ৰম অনুসৰি কৰিবা সুভাষিতানিৰ 2 নম্বৰ পাঠৰ 2 নম্বৰ শ্লোকটো আছে হস্তস্য ভূষণং দানং সত্যং কণ্ঠস্য ভূষণম শ্ৰোতস্য ভূষণং শাস্ত্ৰং ভূষণৈঃ কিং প্ৰয়োজনম তাৰ পিছতে দিয়া আছে সংস্কৃতেন উত্তৰং লিখত সংস্কৃতত উত্তৰ দিব লাগে সিংহঃ কুত্ত অস্তি সিংহঃ বনে অস্তি সুধীৰঃ কুত্ত গচ্ছতি সুধীৰঃ নগৰং গচ্ছতি অদ্য বুধবাসৰঃ সহ কহ বাসৰঃ অদ্য বুধবাসৰঃ সহ গুৰুবাসৰঃ সুমেশঃ কদা উত্তিষ্ঠতি সুমেশঃ प्रातः 5 वादने उत्तिष्ठति अयोध्यायाः राजा कः अयोध्यायाः राजा दशरथः शब्दार्थ लिखत यात शब्दार्थ लिखिবলৈ দিলে কন্দুকম মানে বল आसन्दः चकी অঙ্কনি পেন্সিল দেৱালয়ः মন্দিৰ মক্ষিকা মাখি শান্তः ভাগৰ লগা 4 নম্বৰ দিছে কহ সময় হয় ইতি লিখত কিমান সময় হেতু লিখিব লাগে 10 বাদনম সাৰ্ধতি বাদনম পাদুন 10 বাদনম 5 নম্বৰ দিছে বন্দনা ইতি পাঠস্য গণেশ বন্দনম কণ্ঠস্থম লিখত গণেশ বন্দনাটো লিখিবলৈ দিছে গণেশ বন্দনাত কি আছে এসহ গণেশঃ অহং গণেশং নমামি শ্ৰী গণেশায় নমঃ एषः गणपतिः अहं गणपतिं नमामि श्री गणपतये नमः এইখিনিলৈকে লিখিব লাগিব ইয়াৰ পিছতে সন্ধি বিচ্ছেদং সংযোজনং স কুৰুত সন্ধি ভঙা আৰু জোৰা লগোৱা সাধ্যায়ন মা সাধ্যায়ন যোগ মা মাম যোগ অপি মাম অপি যোজকস্তত্ত যোজকঃ যোগ तत्तः पुनः जुगपि पुनः रपि रिक्त स्थानानि पुरेत खाली ठाई पूर কৰিব লাগে अहं पंचवादने उत्तिष्ठामि नीरे निवससि सुखेन दयसि सप्ताहे सप्तदिनानि भवन्ति अद्य गुरुवासरः सः शुक्रवासरः परश्वः शनिवासरः संस्कृत संख्यायाः अक्षरेण स लिखत संस्कृत সংখ্যাবোৰ আখৰে লিখিব লাগে যেনেকৈ সত দ্বাদশঃ একনবিংশতি বা নৱদশঃ ত্ৰয়োদশঃ সুক্তয়ঃ ইতি পাঠস্য পঞ্চ সুক্তয়ঃ কণ্ঠস্থ লিখত সুক্তয় এই পাঠটোৰ পৰা যিকোনো 5টা সুক্তয় লিখিব লাগে ইয়াত ক্ৰম অনুসৰি কথা নাই তোমালোকে যিকোনো 5টা লিখিলেই হ'ব ঠিক আছে বিদ্যাধনং সৰ্বধন প্ৰধানম বিদ্যা বিনয়েন শুভতে नहि ज्ञानेन सदृशं पवित्रमिह विद्यते नहि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः शीलं परं भूषणम अमृतस्य पुत्रः वयम गति यार পৰা তোমালোকে যিকোনো 5টা সহজ চাই বলে মুখস্থ কৰি ল'ব পাৰিবা তাৰ পিছত দিলে বাক্য ৰচনা কৰিবলৈ এসহ ৰামঃ মম নাম रामः बा मम नाम अयनः যিকোনো এটা তোমালোকৰ নিজৰ নাম উল্লেখ কৰিব পাৰিবা এতৎ পুষ্পমস্তি সূত্ৰলেখ আছে তাৰ পিছত এইকেইদিনৰ ভিতৰতে সূত্ৰলিপিটো তোমালোকৰ লোৱা হ'ব গতিকে তাৰ বাবে সাজু হ'বা 12 নম্বৰ দিছে মৌখিক ভৱতঃ নিকেতনস্য নাম কি মম নিকেতনস্য নাম শংকৰদেৱ শিশু নিকেতন
নিজৰ স্থানটো উল্লেখ কৰিবা ভৱতঃ ভৱত্যাহ সংস্কৃত পুস্তকস্য নাম কিম সংস্কৃত কিতাপখনৰ নাম এইটো বহুতে নাচায় যে সংস্কৃত আমি যিখন কিতাপ পঢ়ি আছো সেই কিতাপখনৰ নামটো কি ভাৰতী সংস্কৃত পৰিচয় ত্ৰয়ানাং পুষ্পানাং নামানি বদতু তিনিপাহ ফুলৰ নাম ক'ব লাগে যেনেকৈ কুমুদম কমলম সূৰ্যকান্তি মল্লিকা জপাকুসুমম অশোকম এনেধৰণে গতিকে ইয়াত তোমালোকে পুষ্পানী নামানি আছে তাৰপিছতে আকৌ ফলানী নামানি আছে এই পাঠটো তোমালোকে এই ফল মূলৰ নাম ফুলৰ নাম শাক পাচলিৰ নাম কীট পতংগৰ নাম এইখিনি ধুনীয়াকৈ মুখস্থ কৰি ৰাখিবা ভৱতঃ ভৱত্যাহ নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম কিম নিকেতনৰ প্ৰধান আচাৰ্যৰ নামটো সুধিছে গতিকে অস্মাকম নিকেতনস্য প্ৰধান আচাৰ্যস্য নাম বুলি কৈ প্ৰধান আচাৰ্যৰ নামটো ক'ব লাগিব ভৱতঃ ভৱতী কদা উত্তিষ্ঠতি তুমি কেই বজাত উঠা গতিকে আহোঁ প্ৰাতঃ পঞ্চবাদনে ষটবাদনে যিটো হয় লিখিবা উত্তিষ্ঠাম তাৰপিছত আছে পাঠ পঠনম সেইটো আগতীয়াকৈ হ'ব গতিকে তাৰ বাবেও তোমালোকে পাঠবোৰ সুন্দৰকৈ পঢ়িবা আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন প্ৰশ্নপত্ৰ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা নমো নমঃ